আমাৰ ৪৯ স্বৰ্ণ শাখা সাহিত্য সভাৰ প্ৰথম দ্বিবাৰ্ষিক অধিৱেশনৰ আজি প্ৰথম কাৰ্যসূচী আছিল পতাকা উত্তোলন আৰু এই পতাকা উত্তোলন খুব সফলভাৱে আমাৰ সম্পূৰ্ণ হ'ল। দ্বিতীয় কাৰ্যসূচীবোধে আছিল বৃক্ষৰোপণৰ আমাৰ কিছু জ্যেষ্ঠ মুৰব্বী তথা কিছু অৱসৰপ্ৰাপ্ত শিক্ষকসকলৰ উপস্থিতি আমাৰ সম্পূৰ্ণ হ'ল আৰু এতিয়া বিভিন্ন ধৰণৰ খেল ধেমালি আছে আৰু খেল ধেমালিৰ পিছতে আছে বিয়লি ২ বজাত আছে প্ৰশ্নোত্তৰ প্ৰতিযোগিতা শিকাম আৰু এনেদৰে আজিৰ দিনটো কাৰ্যসূচী আছে। পৰৱৰ্তী কাৰ্যসূচী তাৰ ১৬ তাৰিখৰ কাৰ্যসূচী আছে ৰাতিপুৱা ৫ বজাত আছে আমাৰ অসম ভিত্তিক মাৰাথন দৌৰ প্ৰতিযোগিতা আৰু ইয়াতে ইতিমধ্যে অসমৰ বিভিন্ন জেগাৰ পৰা আমাৰ প্ৰতিযোগীসকল যোগাযোগ কৰিছে আৰু নাম ইতিমধ্যে পঞ্জীকৃত কৰিছে। গতিকে ভাল এটা কাৰ্যসূচী হ'ব। ইয়াৰ পিছতে আছে আমাৰ ৰাতিপুৱা ১০ বজাত কবি সন্মিলন আৰু কবি সন্মিলনৰ ক্ষেত্ৰতো ইতিমধ্যে আমাৰ অসমৰ বিভিন্ন ঠাইৰ পৰা লগত স্থানীয় যিবোৰ আমাৰ কবি আছে তেওঁলোকৰ নাম পঞ্জীকৃত কৰি আমাৰ মাজত কবিতা গাব বুলি আমাক জনাইছে। তাৰপিছত বিয়লি ২ বজাত আছে আমাৰ মুকলি সভা আৰু এই মুকলি সভাত সভাপতিত্ব কৰিব আমাৰ ৩৯ স্বৰ্ণ শাখা সাহিত্য সভাৰ সভাপতি শামছুল আলম ভূঞা ডাঙৰীয়া। মুখ্য অতিথি হিচাপে থাকিব আমাৰ অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক শ্ৰীযুত পদুম ৰাজখোৱা ডাঙৰীয়া। তেখেত ইতিমধ্যে কথা দিছে আহিম বুলি আৰু তেখেত থাকিব। তাৰ লগতে থাকিব আমাৰ বিশিষ্ট অতিথি হিচাপে অসম কামৰূপ জিলা উপায়ুক্ত শ্ৰীযুতা কীৰ্তি জল্লি ডাঙৰীয়ানী। লগতে থাকিব আমাৰ বকা সমষ্টিৰ বিধায়িকা শ্ৰীযুতা নন্দিতা দাস ডাঙৰীয়ানী। লগতে উপস্থিত থাকিব আমাৰ অসম সাহিত্য সভাৰ উপসমিতি জনগোষ্ঠীয় উন্নয়ন পৰিকল্পনাৰ আহ্বায়ক ডক্টৰ ঘনেশ্বৰ চহৰীয়া ডাঙৰীয়া। লগতে আমন্ত্ৰিত অতিথি আছে কেইবাগৰাকী, তাৰে ভিতৰত ডক্টৰ সূৰ্য কুমাৰ হাজৰিকা। তেখেত পদ্মশ্ৰী। এই উৎসৱমুখৰ নিচিনা হৈছে আৰু অনুষ্ঠানটো ইমান সুন্দৰভাৱে আৰম্ভণি হ'ল। আমি ভাবিছোঁ যে আমি সফলভাৱেই আমাৰ প্ৰতিটো কাৰ্যসূচীতে জনসাধাৰণৰ সহায় সহযোগিতা পাম আৰু আমি আশাবাদী নিশ্চয় সফল হ'মেই।